हेलो गाइस वेलकम बैक टू माय चैनल। मैं आसिलो पार्सेल दिबर कारण ओलाई इफाले आहते माने रास्ताते बाइकखन तेल शेष हल माने तेलটো आছিলে काली भरुआ मैं भाविलो पाई जाम डिपु तारिছত आहि आसो रास्ताते माने तेल शेष हल तो तेल भराब गलो ठेली ठेली एतिया रखिছো अलप रास्तात आहि किने चाওঁ कास्टमारक कल কৰিব লাগিব। আজি पार्सेल আছে আজি 40টা মান হ'ব নেকি पार्सेल टोटेल চাওঁ দিনটো কিমান যায় আৰু বেগটো টানিবই পৰা নাই মানে আজি সব বস্তু একেটা বেগতে ভৰাই দিলোঁ। এইটো বেগটো গধুৰ আছে বহুত দাঙিব পৰা নাই বেগটো। তো এতিয়া যাওঁ কাষ্টমাৰক কল কৰোঁ চাওঁ এতিয়া ক'ত ক'ত যাব লাগে। তো গাইছ পাৰ্চেল হৈ গ'ল ডেলিভাৰ্ড এই ঘৰটোত দি দিলোঁ পাৰ্চেল দিব আছে দুটা। আজি দিনটো ভাল নহয় নেকি একদম কাম কৰি ভাল লগা নাই আজি ওলাই আহিছোঁ তেল শেষ হৈছে আৰু বেগডালো বহুত গভীৰ হৈছে টানিব পৰা নাই মানে সব বস্তু একেলগে ভৰাই দিলোঁ আজি অলপ কষ্ট হৈছে মানে আজি এনেকৈ দিনটো পাৰ কৰিব লাগিব আৰু উপায় নাই। তো গাইছ পাৰ্চেল দি আছোঁ লাহে লাহে চাওক কিমান যায়। আজি দিনটোৱে বেয়া আছে নেকি কাষ্টমাৰক কল এটা কৰিলোঁ। যিটো গৰম দিছে একদম মানে বাইক চলাব পৰা নাই গৰমত। ইনকামিঙে নাই আৰু ফোনত। তো গাইছ পাৰ্চেল ডেলিভাৰ্ড হৈ গ'ল। ৰ'দটো বহুত চোকা মানে ৰ'দ বহুত দিছে ডাঙৰকৈ আজি একদম ওলাব পৰা নাই মানে বাহিৰত আৰু বেছি নাই কিমান টাইম লাগে দেখাই আছোঁ। তো গাইছ আহি অলপ ৰখিছোঁ এইফালে বহুত গৰম মানে এইফালে ৰাস্তাটো আছে এইফালে পথাৰ পাৰ্চেল গৈছে 13টা পাৰ্চেল ডেলিভাৰ হৈছে আৰু আছে 20টামান দিবৰ কাৰণে। চাওঁ আৰু কিমান দিব পাৰোঁ দিনটোত ভোকো লাগিছে ভাত খাব লাগিব ঘৰত গৈ কিনে খাই মেলি আকৌ ওলাই আহি বাকীখিনি দিব লাগিব। আজি মানে একদম কাম কৰিব মন যায় নহয় ৰাতিপুৱাই মানে অলপ দিনটো বেয়া আছিল নেকি কি হয় আৰু ফোন ৰিচিভ কৰে নাই কাষ্টমাৰ এতিয়া। ৱেটিং হৈ আছে এইবোৰতো লিৰিমাই লাগি যায়। ৱেটিং হৈ আছে কথা পাতি আছে আপুনি অপেক্ষা কৰিব পাৰে বা পিছত পুনৰ কল কৰিব। The person you have called is speaking to someone else. You can wait or call again later. ৱেটিং The person you have called is speaking to someone else. You can মই গোবিন্দপুৰ আছোঁ কোনডোখৰত ল'ব
অঁ গোবিন্দপুৰ আছোঁ কোনডোখৰত ল'ব ক অঁ অলপ দেৰি হ'ব ৰ'ব দেই আৰু এটা ফোন কৰি লওঁ ফোন ৰিচিভ কৰে নাই এতিয়া ৰিং হৈছে ফোন উঠাই নাই এতিয়া Trying to reach is not available at the tone. অঁ পাৰ্চেল আছিলে মইতো আপোনাৰ এইফালে গৈ আছোঁ কুকুৰ খোৱা গৈ আছোঁ কুকুৰ খোৱালৈকে আহিব পাৰিম মই এই পথাৰখন পাৰ হ'ম এতিয়া কোনডোখৰত বাৰু এইফালে নামঘৰ গুচি যায় সেইফালে সেইটো ৰাস্তা নেকি অঁ আপুনি ওলাই আহিব মই পামগৈ এতিয়া তো গাইছ পাৰ্চেল দি থৈ আহোঁ তো গাইছ পাৰ্চেল দিব ৰখি আছোঁ হেল্ল' অঁ মই কুকুৰ খোৱা টাৱাৰটোৰ ওচৰত ৰখি আছোঁ অঁ এই চাব চেণ্টাৰ আছে যে চাব চেণ্টাৰ নামঘৰ আছে যে সোমাই যায় যে তিনিআলিলৈ আগলৈ গুচি গ'ল অকণমান বেগলৈ আহক অঁ এইটো নামঘৰ তিনিআলিটো নেকি অঁ অঁ এইডোখৰত এই গাঁৱলৈ সোমাই আহে সেই আকৌ নামঘৰ ফালে যায় যে অঁ অঁ নামঘৰলৈ আহে যে অঁ কি নাম আছিলে আপোনাৰ এই নামটো অনুপম চেতিয়া অঁ গৈ আছোঁ ৰ'ব দেই অঁ অঁ তো গাইছ অলপ পাৰ হৈ আহিলোঁ লোকেশ্যনটো এতিয়া যাওঁ বহুত জোৰ ভোক লাগিছে ভাতটো খাই আহিব লাগিব ঘৰত গৈ তো গাইছ এতিয়া মই ঘৰত আহিছিলোঁ ভাত খাবৰ কাৰণে ভাতটো খাই ওলাই যাম এতিয়া আৰু 12টামান দিবছে পাৰ্চেল দি কেনে একেবাৰে ছুটি কৰি ঘৰ আহিম বলক তো গাইছ জাষ্ট পাৰ্চেল দি আহিছিলোঁ এইফালে ৰেল গেট পেলাই দিলে কিমান টাইম লাগে চাওঁ আৰু পাৰ্চেল আৰু বেছি নাই ইমানে আছিলে 5টা আছে এইফালে 3টা 4 5 6 7 9টা পাৰ্চেল আছে আৰু কিমান দেৰি ৰখাই এতিয়া ইয়াত গাইছ ট্ৰেইন আহি গৈছে এইফালে গাইছ এতিয়া গৈ থাকোঁ ট্ৰেইনখন গুচি গ'ল
কোন আহিব আছে একেবাৰে ঘৰত গৈ শুই থাকিবা এখন লিখা আছে শাক খোৱা নাই দিছে শাক খোৱা নাই বস্তুটো নহয় নহয় ঘূৰাই উলিয়াই দিছো নহয় ঘূৰাই দিলো হেৰি কেঞ্চেল কৰিবলৈ ইয়াত লোকেশ্যন লাগি যায় তো গাইছ মই এতিয়া আহি পালোহি ঘৰ এতিয়া টাইম হৈছে 9:40 আজি পাৰ্চেল আছিলে কিমান আছিলে পাৰ্চেল আজি পঁচিছটা 40টামান আছিলে নেকি আজি 10টা কেঞ্চেল হ'ল এইফালে 29টা ডেলিভাৰী হ'ল পাৰ্চেলটো সোনকালে দি শেষ হ'ল মানে তাৰপিছত কালিৰ কাৰণে পাৰ্চেল বাছি থৈ আহিবলগীয়া হ'ল দেৰি হৈ গ'ল সেইকাৰণে আজি ইমানেই ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিব কালি আকৌ লগ পাম